মিচিং অট'নমাছ কাউন্সিলে যোৱা 13 তাৰিখে ইয়াত যিটো 36টা সমষ্টি আছে প্ৰত্যেকটো সমষ্টিত মিচিং অট'নমাছ কাউন্সিলৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন সম্পৰ্কে সমাৱেশ অনুষ্ঠিত কৰাৰ কথা আছিল আৰু তেওঁলোকে তেনেকৈ সমাপ্তও কৰিলে। কিন্তু 34টা সমষ্টি ইতিমধ্যে সমাপ্ত হ'ল। কিন্তু আমাৰ দেবিংগেটাক আৰু কালি বিজয়পুৰ সমষ্টিত বিশেষ এটা পৰিস্থিতি উদ্ভৱ হোৱাৰ কাৰণে কিছুদিনৰ কাৰণে পিছুৱাই দিবলগীয়া হ'ল। যদিও আজি তাৰিখে এই দুইখন সমষ্টিৰ পৰিষদীয় সমষ্টিৰ একেলগে আমি সমাৱেশটো অনুষ্ঠিত কৰিছোঁ। আৰু আজিৰ এই সমাৱেশটোত ইয়াত থকা যিহেতু এখন গালি বিজয়পুৰ সমষ্টিৰ GM অনুপস্থিত নাই, তেখেত কেছৰ কাৰণে তেখেত ক'ৰবাত আছে। আৰু দেবিংগেটা সমষ্টিৰ পৰিষদীয় সমষ্টিৰ GM পদুম ৰায় উপস্থিত আছে। বাকী মিচিং অট'নমাছ কাউন্সিলৰ পৰা মিচিং অট'নমাছ কাউন্সিলৰ অধ্যক্ষ আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ সুনীল পেগু ডাঙৰীয়া আহিছে। ইয়াতে উপস্থিত হৈছে মিচিং অট'নমাছ কাউন্সিলৰে এক্সিকিউটিভ কাউন্সিলৰ নৰেশ কুম্বাং ডাঙৰীয়া, মিচিং অট'নমাছ কাউন্সিলৰ GM ক্ৰমে বাণীকান্ত দলে ডাঙৰীয়া, অনিল পায়েং ডাঙৰীয়া, লাৱণ্য মিলি ডাঙৰীয়ানী, তাৰপিছত ৰাজু পেগু ডাঙৰীয়া আৰু মিচিং আগম কাবাঙৰ সাধাৰণ সম্পাদক হোমেশ্বৰ কপ্তাক ডাঙৰীয়া উপস্থিত আছে। লগতে টাকাম মিচিং পৰিণ কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আমাৰ ৰাজকুমাৰ মৰাং ডাঙৰীয়া উপস্থিত আছে। আৰু আমাৰ এই অঞ্চলৰ সন্মিলিত গণশক্তি অসমৰ জিলা কমিটিৰ পৰা আৰম্ভ কৰি কিনে পঞ্চায়ত কমিটিলৈকে মাজত ব্লক কমিটি আছে, বাকী চব কমিটিৰ মানুহ উপস্থিত আছে। আৰু দুইখন পৰিষদীয় সমষ্টিৰ প্ৰত্যেকটো গাঁৱৰ পৰা আপোনালোকে নিজে চককৈ দেখিছে, প্ৰত্যেকটো গাঁৱৰ পৰা ইয়াত 2000ৰ ওচৰা-ওচৰিকৈ মানুহ আহিছে। তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছে। বিশেষকৈ সভাৰ পতাৰ উদ্দেশ্যটো হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু মিচিং অট'নমাছ কাউন্সিলটো 2013 চনত নিৰ্বাচন অনুষ্ঠিত হৈছে। আৰু সেই নিৰ্বাচনৰ সময়ত আমি সন্মিলিত গণশক্তি অসম হিচাপে কিছু প্ৰতিশ্ৰুতি ৰাইজক দিছিলোঁ আৰু ৰাইজক কিছু কথা কৈছিলোঁ। যদি সন্মিলিত গণশক্তি অসমে নিৰ্বাচনত বিজয়ী হৈ কিনে মিচিং অট'নমাছ কাউন্সিল নামৰ যিটোখন চৰকাৰ আছে, ক্ষুদ্ৰ চৰকাৰ, এই চৰকাৰখন যদি আমি চলাব পাৰাকৈ আমাক আপোনালোকে যদি আশীৰ্বাদ দিয়ে তেতিয়াহ'লে আমি কিছু কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলোঁ। আৰু ৰাইজক দিয়া এই কামসমূহৰ প্ৰতিশ্ৰুতিখিনি আজি ৰাইজক আমি পুনৰবাৰ ৰাইজক দোহাৰিছোঁ। আৰু এই কামসমূহ যিমানখিনি পাৰোঁ মিচিং অট'নমাছ কাউন্সিললৈ অসম চৰকাৰৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি সীমিত পুঁজি আহিছে, এই সীমিত পুঁজিৰে আমি যিমানখিনি পাৰোঁ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু এই চেষ্টাখিনি আজি ৰাইজক অৱগত কৰিছোঁ। আৰু তাৰ দ্বাৰা ৰাইজৰ কি উপকাৰ হৈছে হোৱা নাই এইটো ৰাইজে পৰামৰ্শ দিব। লগতে আমি পৰৱৰ্তী সময়বিলাকত মিচিং অট'নমাছ কাউন্সিলখন যেতিয়া ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত আহিব, ভাৰতৰ সংবিধানৰ স্বীকৃতিমতে অট'নমাছ কাউন্সিলটো পুনৰ গঠন কৰিবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈ কিনে কেন্দ্ৰীয় কমিটিলৈ প্ৰেৰণ কৰিছে। আৰু আমি আশা ৰাখিছোঁ অহা কেইদিনৰ ভিতৰতেই আমি মিচিং অট'নমাছ কাউন্সিলখন এখন পূৰ্ণাংগ আৰু সংবিধানৰ গণ্ডিৰ ভিতৰত থকা এটা অট'নমাছ কাউন্সিল পাম। আৰু এই অট'নমাছ কাউন্সিলটোত পুঁজিও যথেষ্ট সংখ্যক আহিব। সেই সময়খিনিত আমি কি ধৰণৰ কাম কাজ কৰিলে এই অঞ্চলৰ নিৰক্ষৰ এই অঞ্চল অনগ্ৰসৰ এই অঞ্চলখনৰ অসমৰ ভিতৰত আটাইতকৈ পিছপৰা এই অঞ্চলসমূহৰ সমস্যাসমূহ কিটো অগ্ৰাধিকাৰ দি কিনে কৰিলে আমাৰ কাৰণে বেছি লাভজনক হ'ব, সেইটো ৰাইজৰ পৰা আজি পৰামৰ্শ দিবৰ কাৰণে বিশেষকৈ আজি এই সভাখন অনুষ্ঠিত আমি কৰিছোঁ। মিচিং স্বায়ত্তশাসিত পৰিষদে ইয়াৰ 36টা বৰ্তমানৰ যিটো 36টা সমষ্টি, এই 36টা সমষ্টিত যোৱা 13 মাৰ্চতে প্ৰতিশ্ৰুতি আৰু প্ৰতিফলন সমাৱেশ আহ্বান কৰি পিনি ৰাইজৰ লগত মত বিনিময় কৰাৰ কাৰণে ৰাজহুৱা সভা আহ্বান কৰা হৈছিলে। বিশেষ কাৰণবশতঃ আজি দেবিংগেটা আৰু গালি বিজয়পুৰ দুয়োখন সমষ্টিত আজি অনুষ্ঠিত হৈছে। ইয়াত যোৱা 2013 চনত প্ৰথম নিৰ্বাচন মিচিং অট'নমাছ কাউন্সিলৰ হৈছিলে সুদীৰ্ঘ 18 বছৰৰ পিছত। এই 2013 চনত নৱেম্বৰ মাহত যিটো পৰিষদ গঠন হৈছিলে, ভাৰ্চুৱেলি 2014 চনৰ পৰা আজিলৈকে এই 10 বছৰীয়া যি কাৰ্যকাল, এই কাৰ্যকালত কি কি আঁচনি ৰূপায়ণ কৰা হয় আৰু কোনটো বিষয়ত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰা হৈছে, এই বিষয়খিনিক আমি ৰাইজক অৱগত কৰি আৰু ৰাইজৰ পৰা দিহা পৰামৰ্শ বিচাৰি আমি এই সভাখিনি আহ্বান কৰিছোঁ। বিশেষভাৱে যোৱা
প্ৰথমখন নিৰ্বাচিত পৰিষদখনত বৰ্তমানৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেখেত প্ৰথম চিফ এক্সিকিউটিভ মেম্বাৰ হিচাপে অধিষ্ঠিত হৈছিলে আৰু বৰ্তমান যিগৰাকী মুখ্য কাৰ্যবাহী সদস্য মিচিং অট'নমাছ কাউন্সিলৰ পৰমানন্দ চাইঙাৰামে তেখেত অধ্যক্ষ আছিলে। তেতিয়া পৰা যিখিনি কাম আমি ৰূপায়ণ কৰিছোঁ, এই ৰূপায়ণত আমাৰ ২৮,০০০তকৈও অধিক আঁচনি আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ। বিশেষভাৱে মিচিং অধ্যুষিত অঞ্চলটো হ'ল বানপানীত গৰাখহনীয়া অঞ্চল। এই বানপানী গৰাখহনীয়া ৰোধৰ কাৰণে মিচিং অট'নমাছ কাউন্সিলে প্ৰথম অৱস্থাতে অগ্ৰাধিকাৰ ভিত্তিত এইখিনি প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছিলে আৰু ৯০% আঁচনি কিন্তু কৃতকাৰ্যতা লাভ কৰিছে। ১০০% আমি দাবী নকৰোঁ। কিছু ডেমেজ হৈছে, প্ৰটেকশ্যন দিব পৰা নাই, কিন্তু ৯০% আমি ছাকচেছ হৈছোঁ। তাৰপিছত শিক্ষাৰ মানদণ্ড মিচিং অট'নমাছ কাউন্সিল এৰিয়াত অতি নিম্ন আছিলে। এইটোৰ ক্ষেত্ৰত আমি শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে বিশেষভাৱে আন্তঃগাঁথনি নিৰ্মাণত টোটেল এল'কেশ্যনৰ পৰা আমি 20% পুঁজি শিক্ষাৰ ক্ষেত্ৰত আবণ্টন দিছিলোঁ। আন্তঃগাঁথনিও নহয়, ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী যিবিলাক মেধাৱী ছাত্ৰ আছিল, এবভ 60% যিসকলে পাইছিলে, আৰু হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত আৰু পৰৱৰ্তী সময়ত আমি APSC বা UPSC যিসকলে প্ৰাৰম্ভিক পৰীক্ষাত তেওঁলোকে প্ৰিলিমিনেৰী পৰীক্ষাত পাছ কৰিছিলে, তেওঁলোকক আমি এককালীন আৰ্থিক সাহায্য আমি দি আহিছোঁ। बेराम आजार जानाय सुबुंफोरनि थाखाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खारगामि निउ फ्लाइअभारनि साखाथियाव थानाय इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेक'ल'जी, जेनेरेल सार्जारि, अर्थ'पेडिक सार्जारि, लेबरेटरि, आल्ट्रासन'ग्राफि, केजुवेलिटि, पेडियाट्रिक्स, पेथोलॉजी, फार्मेसी, लापारोस्क'पि सार्जारि, NICU, एक्स-रे आरो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे इसवार पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल iswarpoli30june@gmail.com आव যোগাযোগ খালামनो हागोन। নমস্কাৰ, মই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰৰ চুপাৰিনটেণ্ডেণ্ট ডক্টৰ CK ডিমাৰীয়ে কৈছোঁ। আমাৰ এই ঈশ্বৰ পলিক্লিনিক ৰিচাৰ্চ চেণ্টাৰটো কোকৰাঝাৰৰ খাৰগাঁও ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আমাৰ স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থ'পেডিক্সৰ আৰু গাইনক'লজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী, আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্স-ৰে, ছ'ন'গ্ৰাফি, এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয়, সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল, তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।